হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু খ্যাতি-তৃষ্ণা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহু দিনৰ মূৰত এয়া ভিডিঅ' কৰিবলৈ লৈছোঁ। দেখিছেনে একেবাৰে সময় পোৱা নাই, মানে আমি ঘৰুৱা কিছুমান প্ৰব্লেম আৰু ৰুমো সলনি কৰিলোঁ আমি, সেয়ে ভিডিঅ' একো কৰিবই পৰা নাই, কামত বিজি আছোঁ আৰু মানে ঘৰুৱা কামতে আৰু বেলেগ কাম নহয়। সেয়ে আজি পুৱাৰ পৰা একদম শুই উঠাৰ পৰা এয়া ভিডিঅ' আৰম্ভ কৰি দিছোঁ। প্ৰথমতে মই শুই উঠি ব্ৰাছ কৰি ধুনীয়াকৈ মুখ চুখ ধুই লওঁ। এয়া দেখিছেনে, ব্ৰাছ কৰাৰ পিছত মই একেলগে ৰাতিপুৱাই ফেচ ৱাছ কৰি মুখ চুখ ধুই দিওঁ ধুনীয়াকৈ, নহ'লে একেবাৰে মুখখন বৰ কিবা কিবা লাগি থাকে। আৰু শুই উঠাৰ পিছত দেখিছেনে মোৰ চকুকেইটা কেনেকৈ ফুলি থাকে একদম, আৰু মুখতে বহুত পিম্পলছো ওলাইছে, দাগ হৈছে। তাৰপিছতে মোৰ ছোৱালীজনীও উঠিলে, এয়া দেখিছেনে, তাইকো ব্ৰাছ কৰিবলৈ দিলোঁ। তাই বোলে নিজেই ব্ৰাছ কৰে, নিজেই মুখ ধুই, এয়া তাই ধুই আছে। দেখিছেনে পানী খেলি খেলি ধুনীয়াকৈ ধুলে তাই মুখখন। তাৰপিছত মই এগিলাচ কুহুমীয়া গৰম পানী খাই ল'লোঁ, ছোৱালীজনীকো খাব দিলোঁ। তাৰপিছত এয়া দেখিছেনে পাকঘৰটোত গোটেই পঁইতাচোৰা মৰি আছে, ঔষধ দি থৈছিলোঁ তাৰমানে, সেয়ে ভাবিলোঁ ধুনীয়াকৈ ঘৰটো সাৰি লওঁ। ভালদৰে ঘৰটো সাৰি ল'লোঁ। সাৰি লৈ হাত মুখ ধুই ধুনীয়াকৈ ছোৱালীজনী কিবা খাওঁ বুলি ক'লে, এয়া মই গাখীৰ গৰম কৰিলোঁ, তাইক গাখীৰ আৰু বিস্কুট খাবলৈ দিলোঁ। লগতে মই এয়া বুট দালি আলু কুকাৰত বইল হ'বলৈ দিলোঁ। তাৰপিছত মই ছোৱালীজনীক পঢ়িবলৈ দি মই ঘৰৰ বাকীখিনি কাম কৰি ল'লোঁ, ঘৰ চৰ মুচি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত গা পা ধুই ধূপ চাকি দি এয়া দেখিছেনে ৰাতিপুৱা কাৰণে লুচি বনাইছোঁ। লুচি বনাই মেলি খাই বৈ ধুনীয়াকৈ ছোৱালীজনীক গা পা ধুৱাই ওচৰতে থকা অংগনবাদী কেন্দ্ৰটোলৈ নিবলৈ ওলালোঁ। ইয়াৰ ৰাস্তাত গৈ থাকোঁতে চাব দেই, মেকুৰী এটাই ৱালত বহি কেনেকৈ মাতি আছিল, তাকে দেখি সিহঁত দুটাই জোকালে অলপ। আমাৰ ছোৱালীজনী 3 বছৰ 3 মাহ চলি আছে, সেয়ে তাইক স্কুলত দিয়া নাই, ইমান সৰুতে মানে স্কুলৰ বোজাটো দিব খোজা নাই আৰু অহা বছৰকে দিম। সেয়ে ওচৰতে থকা অংগনবাদী কেন্দ্ৰটোলৈকে লৈ যাওঁ, তাতে তাই ধুনীয়াকৈ শিকিছেও বহুত কথা আৰু খেলি কৰিও ভাল পায় লগৰ ল'ৰা ছোৱালীৰ লগত, সেয়ে তালৈকে লৈ যাওঁ। স্কুল পাই গ'লোগৈ। তাৰপিছত বাইদেউক গুড মৰ্ণিং জনালে, কিন্তু তাই নপঢ়িলে দেখিছেনে, মানে খেলাতহে বেছি গুৰুত্ব দিয়ে, নতুনকৈ গৈছেতো, সেইকাৰণে মানে খেলা বস্তুখিনি দেখি থাকে যে তাতে তাই বেছি গুৰুত্ব দিয়ে, সেইকাৰণে তাই সেয়া খেলি আছেহি। বাইদেউও কৈছে নতুনকৈ আহিছে যেতিয়া কোনো কথা নাই, অকণমান খেলক, তাই লাহে লাহে এডজাষ্ট হ'ব আৰু এয়া তাই খেলি আছে। আপোনালোকেও চাই অকণমান মনোৰঞ্জন লওক। তাৰপিছত ইহঁতক কিবা খাবলৈ দিয়ে, খিচাৰি বনাইছিল, তাৰপিছত হৰলিক্স দিছিল নেকি, হৰলিক্স আৰু খিচাৰি দিলে। খাই বৈ আমি আকৌ অলপ খেলিলে, খাই বৈ এয়া দেখিছেনে, খেলা মানে ইহঁতৰ ল'ৰা ছোৱালীবিলাকৰ শেষেই নহয়, ইমান খেলিব পাৰে ইহঁতে, ভাগৰো নালাগে, পঢ়াৰ কথা ক'লেহে ভাগৰ লাগে। তাৰপিছত স্কুলৰ পৰা আহি ভাবিলোঁ কি আজি এটা ৰেচিপিও আপোনালোকৰ কাৰণে আগবঢ়াওঁ। ৰেচিপি মানে কি আৰু মচুৰ দালি বৰা বনাম বুলি ভাবি এয়া সন্মুখতে ভেদাইলতা পাত আছে, দেখিছেনে ৱালখনত কেনেকৈ তললৈ একদম ধুনীয়াকৈ নামি আহিছে, তাৰে 2 খিলামান পাত আৰু 2টামান ভেদাইলতাৰ আগ ছিঙি আনিলোঁ। আৰু এয়া ভেদাইলতাৰ আগ, তাৰপিছত নৰসিংহৰ পাত কেইখিলামান আনিলোঁ, তাৰপিছত এয়া মচুৰ দালি, ভেদাইলতাৰ পাত আৰু নৰসিংহ পাতখিনি ধুনীয়াকৈ মই ভালদৰে ধুই ল'লোঁ। তাৰপিছত মই প্ৰথমতে এয়া ছোৱালীজনীৰ কাৰণে মচুৰ দালিত এটা সৰু পিঁয়াজ আৰু
2-ডোখৰমান আদা দি প্ৰথমতে মই তাইখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত মিক্সিত মাৰি ল'লোঁ ছোৱালীজনীৰ কাৰণে। 2 খিলামান বেছি দিয়া নাই, নৰসিংহ আৰু ভেদাইলতা পাত 2 খিলামান দিছোঁ, বেছি নাই দিয়া, তাই নাখাব নহ'লে। এয়া প্ৰথমতে তাইখিনি মিক্সিত মাৰি ল'লোঁ। তাৰপিছত বাতি এটাত উলিয়াই ল'লোঁ আৰু আমাৰ দুটাৰ কাৰণে এয়া জলকীয়া দিছোঁ। তাৰপিছত নৰসিংহ আৰু ভেদাইলতা পাতখিনি, আদা নহৰু নিমখ দি ভালদৰে মিক্সিত মাৰি ল'লোঁ। এয়া বাতিত ধুনীয়াকৈ উলিয়াই লৈছোঁ। ছোৱালীজনীৰ খিনিত নিমখ দিয়া নাছিলোঁ, নিমখ দি ধুনীয়াকৈ ভালদৰে মিহলাই ল'লোঁ নিমখখিনি। প্ৰথমতে ছোৱালীজনীৰ বৰাকেইটা বনাই ল'ম। এয়া মই কেৰাহীখন পাতি ৰিফাইন তেল দিছোঁ। ৰিফাইন তেল দিলে ধুনীয়াকৈ মানে বৰাকেইটা ফুলে। প্ৰথমতে এয়া তাই বৰাকেইটা বনাই লৈছোঁ। এয়া দেখিছেনে, একদম লগালগ ফুলি আহিছে ৰিফাইন তেলত বনোৱাৰ কাৰণে। মিঠাতেল দিলে অকণমান টাইট নিচিনা হয়, মানে কোমল নহয়। এয়া ধুনীয়াকৈ ৰঙচুৱা হৈ আহিছে। তাৰপিছত ধুনীয়াকৈ লুটিয়াই ভাজি ল'লোঁ। এয়া দেখিছেনে ভালদৰে সিজি গৈছে, দেখিছেনে ৰংটো কি ধুনীয়া হৈছে। তাৰপিছত ছোৱালীজনী বৰাকেইটা কাঢ়ি ল'লোঁ। ছোৱালীজনীৰ কাৰণে বৰাকেইটা নমাই লৈ আমাৰ বৰাকেইটা এয়া ফ্ৰাই কৰি আছোঁ। তাৰপিছত ছোৱালীজনীয়ে কৈছে, মা মোক দিয়াচোন, পকৰি বুলি কয় তাই, মোক দিয়াচোন দালিৰ পকৰি 2টা। একদম পূৰা খাওঁ খাওঁ কৈ আছে আৰু সেইকাৰণে তাইক এয়া দিলোঁ 3টা। দেখিছেনে তাই মোক ৰান্ধি থাকিলে কেনেকৈ দিগদাৰ কৰি থাকে, সেইকাৰণে খুব অসুবিধা হয় মানে মোৰ ভিডিঅ' কৰিবৰ কাৰণে আৰু কিবাকিবি বনাবৰ কাৰণেও, মানে মোৰ লগতেই থাকে, মোৰ ওচৰতে থাকে, সেইকাৰণে মোবাইলটো ইমানকৈ লৈ থাকিবলৈ অসুবিধা পাওঁ। ইয়াত তাইক দিলোঁ খাবৰ কাৰণে। তাৰপিছত আমাৰকেইটাও এয়া সিজি আছে ধুনীয়াকৈ আৰু লুটিয়াই দিলোঁ। দেখিছেনে কেনেকৈ ফুলি আহিছে, একদম পূৰা মচমচীয়া হৈছে আৰু বিৰাট টেষ্টি হৈছে কিন্তু দেই। আপোনালোকেও বনাই খাই চাবচোন এনেকৈ। তাৰপিছত আকৌ তাই পানী খোৱা হ'ল, চিঞৰি আছে, মা মই পানী খাওঁ পানী খাওঁ। এয়া তাইৰ কাৰণে পানী লৈছোঁ। তাইক পানী দিলোঁ আৰু এয়া চাব দেই, বৰাটো কি ধুনীয়াকৈ সিজিছে, মানে এয়া দেখিছেনে একদম মচমচীয়া হৈছে আৰু ছোৱালীজনী কৈছে খুব টেষ্টি হৈছে মা। তাৰপিছত আমাৰকেইটাও ধুনীয়াকৈ ভাজাৰ পিছত এয়া প্লেট এখনত কাঢ়ি লৈছোঁ। দেখিছেনে ধুনীয়াকৈ ফুলি আছে, একদম দেখিয়ে গম পাইছে চাগে কিমান সোৱাদ হৈছে। একদম ৰ'বই নোৱাৰিলোঁ আৰু ময়ো খাই দিলোঁ লগালগ নমাই। ৱাও কি যে সোৱাদ হৈছিল, বনাই চাবচোন এনেকৈ। আৰু আজিৰ ভিডিঅ'টো কেনে পালে সকলোৱে চাই কমেণ্ট কৰি জনাব দেই। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।